এইখিনি বৰফখিনি তুমি লৈ আহিছিলা নেকি? তুমি দেখিলা নহয় হয় নে নহয়? কুঞ্জলকা ওলোৱাটো হয় নে নহয়? হয়। সেইটো কুঞ্জলকাটো হয়। তোমাৰ নামটো কি? বাসু সাহা। এইটো মালিকৰ নাম কি? অমিত বৰুৱা। ফেক্টৰীটো ক'ত আছে? কোনডোখৰত? এলপাইন স্কুল মানে দেৰগাঁও হয় নাই? এতিয়া তুমি যে বৰফটো বিকিলা তাৰ ভিতৰত যে এইটো কুঞ্জলকাটো ওলাইছে এইটো সঁচা নে মিছা? তোমাৰ চকুৰ আগতে ওলাইছে আৰু তোমালোকেতো এইবিলাকে বস্তু ল'ৰা ছোৱালীবিলাকক খুৱাই আছা না হয় নাই? এতিয়া তুমি পিছে সেই নিজে আইচক্ৰীমটো এইটো খাব পাৰিবা নে নোৱাৰা? তোমাৰ ল'ৰা ছোৱালীক খুৱাব পাৰিবা নাই? তুমি তেতিয়াহ'লে এইবিলাক ল'ৰা ছোৱালীক কিহৰ কাৰণে খুৱাই আছা? ইয়াত আৰু পেকেটটো দেখুৱাই দিয়া। কোনটো পেকেটত ওলাইছে? কোনটো পেকেটৰ পৰা ওলাইছে তুমি দেখাই দিয়া। সেইটো পেকেটৰ পৰা। সেইটো পেকেটটো কেইটকা দাম? পেকেটটোৰ দাম কেইটকা? 10 টকা। আৰু কুঞ্জলকাটো কোনটো? কুঞ্জলকাটো দেখুৱাই দিয়া তুমি। সেইটো কুঞ্জলকা হয় নহয়? দেখাই দিয়া। যি আছে না দেখাই দিয়া কুঞ্জলকাটো। কুঞ্জলকা কেইটা ওলাইছে এতিয়া? এটা ওলাইছে। এই পেকেট বৰফটোৰ মাজত হয় নে নহয়?